Hello guys, welcome back my YouTube channel. মই বাবে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক এটা অন্য ভিডিঅ' লৈ। তো গাইস অসমত এতিয়া দুৰ্গা পূজা চলি আছে আৰু সকলো দুৰ্গা পূজা চাবলৈ গৈ আছে। সেইবাবে আমি আজি দুৰ্গা পূজা চাবলৈ ওলাইছো। মুকেশ পালিয়া আৰু কেনেকে যাম ক'ত যাম এই কথা আপোনালোকক সকলোকে দেখাম। খালি ভিডিঅ'টো সকলোকে চাব। আৰু এফালে আমাৰ ভিনি পুৰা ওলাই মেলি ৰেডি হৈ আছে। এয়া কি কবি কৈ দে। যাওঁ আৰু ফুৰি আহোঁ আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। পূজাৰ কাৰণে একদম পুৰা নখপালিচ লগাই আছে।
মা তোমায় দেখে দেখে আপনি না ফিরে তোমার দুয়ার আছে খুলে গেছে সোনার মন্দিরে মা আমাদের সাথে গান গাইছ আমি দুৰ্গা মাতা দৰ্শন কৰি আহি এতিয়া হোটেলত সোমাইছোঁ বিৰিয়ানী খাবৰ কাৰণে আৰু আমাৰ গোটেই টিমটো দেখা দিছে দিয়া এইফালে আছে চব এইফালে বাইদেউ এইফালে চবে হাই বুলি দি দিয়ক একবাৰ তো খাই বৈ লগ পাই আছোঁ এয়া একদম মেনু চাই আছে কি খাবি এতিয়া কৈ দে চিকেন বিৰিয়ানীকে তো গাইছ আমাৰ এয়া চব বিৰিয়ানী আহি গ'ল আৰু এয়া চব এনেকৈ প্লেটে প্লেটে সজাই আছে খাই বৈ লওঁ তাৰপিছত লগ পাম এয়া মোৰ বিৰিয়ানী আছে গাইছ আমি পূজা চূজা চাই আহি ৰুম পাই গ'লোহি এতিয়া টাইম হৈ গৈছে 12টা আৰু এতিয়া শুব লাগে ভিডিঅ'টো এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব